সাম্প্ৰতিক শেহতীয়া যি জৰুৰীকালীন অস্থিৰ অৱস্থাৰ মাজতো আপোনালোকক সকলোলৈকে আগন্তুক 2020 বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিল। ইয়াৰ লগে লগে নাগৰিকত্ব সংশোধনী আইন 2019 বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগ্ৰামী হত্যাৰে শ্বহীদ হোৱা ক্ৰমে দীপাঞ্জল দাস, চেম ষ্টেৱাৰ্ট, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিম, যি 5জন সংগ্ৰামী অতীতৰ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে সমস্ত পৰিয়ালবৰ্গলৈ চান্দুবি উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে কম বেছি পৰিমাণে নিশ্চয় অৱগত যে বিশ্বৰ পৰিৱেশৰ অৱক্ষয়, প্ৰকৃতি সুৰক্ষা, পৰিৱেশানুকূল পৰ্যটন, নৃগোষ্ঠীয় কৃষ্টি সংস্কৃতি, লোককলা, লোকাচাৰ, পৰম্পৰা আদিৰ প্ৰসাৰ তথা পৰ্যটনৰ জৰিয়তে স্বনিয়োজনৰ ওপৰত নিয়োগ সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি চান্দুবি উদযাপন কৰি আহিছোঁ। চান্দুবি উৎসৱ বিগত বৰ্ষৰ দৰে এইবুলিও 10ম বৰ্ষৰ প্ৰস্তুতি প্ৰায় সমাপ্ত হোৱাৰ পথত উপনীত হৈছিল যদিও এই সন্ধিক্ষণত সাম্প্ৰতিক সময়ত দেশৰ লগতে সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যি গণসংগ্ৰাম অব্যাহত আছে তাৰ প্ৰতি সমৰ্থন ও সন্মান জনাই আজিৰ এই সংবাদমেলৰ জৰিয়তে অসমৰ সদৌতি ৰাইজ তথা পৰ্যটকসকলক উদ্দেশ্যি অতি দুখেৰে অৱগত কৰিব বিচাৰিছোঁ যে এইবেলি চান্দুবি উৎসৱ 2020 চনৰ প্ৰথম দিনৰ পতাকা উত্তোলন কাৰ্যসূচীক বাহিৰে অন্যান্য প্ৰতিটো দিনৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। লগতে ইয়াৰ জৰিয়তে আপোনালোকক জনাওঁ যে অনাগত সময়ত 1, 2, 3, 4, 5 জানুৱাৰী তাৰিখত চান্দুবি উৎসৱ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি একেই লক্ষ্য আৰু উদ্দেশ্যৰে চান্দুবি উৎসৱ উদযাপন কৰা হ'ব। প্ৰতি বছৰৰে 2020 বৰ্ষৰ যি চান্দুবি উৎসৱ সম্পূৰ্ণ প্ৰস্তুতিৰ পথত আছিলে, কিন্তু সকলোৱে জানে অসমৰ ৰাজ্যৰ যি পৰিস্থিতি, জৰুৰীকালীন পৰিস্থিতি, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যি অসমৰ গণসংগ্ৰাম অব্যাহত আছে, তাৰ পৰিপ্ৰেক্ষিতত সেই বিষয়টোৰ প্ৰতি দায়বদ্ধতা সাৰোগত কৰি আমি এইবেলি 2020 বৰ্ষৰ চান্দুবি উৎসৱৰ প্ৰথম দিনৰ পতাকা উত্তোলনৰ কাৰ্যসূচী 2020 চনৰ 1 জানুৱাৰী এই দিনটোৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনক বাদ দি বাকী প্ৰতিটো দিনৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। আৰু এই কথাখিনি আমি অসমৰ ৰাইজক আৰু যিসকল পৰ্যটকে সেই উৎসৱৰ লগত আহিব বিচাৰে, উৎসৱত আহিব বিচাৰে তেখেতসকলক অৱগত কৰিছোঁ। আৰু এইটো অসমৰ ৰাইজক দল সংগঠন সকলোকে অৱগত কৰিব বিচাৰোঁ যে পৰৱৰ্তী সময়ত অৰ্থাৎ 2021 চনত পুনৰ একেই তাৰিখতে অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে পুনৰ একেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমাৰ চান্দুবি উৎসৱ আয়োজন কৰা হয়। এইখিনিতে আপোনালোকক যদিও চান্দুবি উৎসৱ এইবেলি পতাকা উত্তোলনক বাদ দি বাকী সকলো কাৰ্যসূচী বাতিল কৰা হৈছে, আমাৰ সকলোৰে কাৰণে, অসমৰ লগতে আমাৰ সকলোৰে কাৰণে এটি ভাল খবৰ আছে। তো চান্দুবিৰ আশে পাশে আমি যি প্ৰকৃতি সুৰক্ষা আৰু অন্যান্য জীৱ জন্তু সুৰক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ উদ্দেশ্য লক্ষ্য ৰাখি পেলাই কাম কাজ কৰি আছোঁ, আৰু এই ক্ষেত্ৰত ইয়াৰ যি জীৱকুল প্ৰাণীকুল এই ক্ষেত্ৰতো আমাৰ যথেষ্ট দায়িত্ব আছে। আৰু সেই দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ লগত জড়িত থকা আমাৰ গোৱালপাৰা বেঞ্জামিন ডাঙৰীয়াই ইয়াত যিটো দুৰ্লভ সুলভ জীৱন বুলি যিটো কয় হলৌ বান্দৰ, সেইটো ইয়াত সন্ধান পোৱা গৈছে। আৰু এই ক্ষেত্ৰত মানে এই দুখৰ মাজতো, এই বেয়া খবৰৰ মাজতো এটি ভাল খবৰ আমি আপোনালোকৰ মাজত দিছোঁ। আৰু এই সম্পৰ্কত বেঞ্জামিন ডাঙৰীয়াক কথাখিনি ক'বলৈ অনুৰোধ জনাইছোঁ।
আমি চান্দুবি উৎসৱ উদযাপন সমিতিৰ পৰা এটা নিমন্ত্ৰণ পাইছিলোঁ গোৱালপাৰা ফটোগ্ৰাফিক ছ'চাইটিয়ে যে আমাৰ এটা প্ৰদৰ্শন কৰিব লাগে ফটো প্ৰদৰ্শনী। গতিকে আমি ভাবিলোঁ যে যিহেতু প্ৰদৰ্শনী কৰিম গতিকে আমি চান্দুবিৰ ওপৰতো কিছু অধ্যয়ন কৰিম, তাৰ পৰিৱেশত কি আছে, জীৱ জন্তু কি আছে। আৰু সেই উদ্দেশ্যৰে আমি বহুদিন ইয়াতে আহিলোঁ, কমিটিৰ লগত আমি একেলগে কাম কৰিলোঁ, কি গছ গছনি আছে বা বিভিন্ন জীৱ জন্তু আছে। আৰু তাতে আমি সকলোকে জনাবলৈ পাই অতি আনন্দিত যে ইমান বছৰে আমি বিচাৰি থকা হুলক গিবন, ৱেষ্টাৰ্ণ হুলক গিবন যিটো স্পেচিছ, যিটো আমাৰ মানুহৰ যিটো পূৰ্বপুৰুষ বুলি কোৱা হয় বন মানুহ, সেই বন মানুহৰ একমাত্ৰ প্ৰজাতি যিটো ভাৰতত পোৱা যায় হুলক গিবন, তাৰে আমি ইয়াতে অৱস্থিতি পাইছোঁ। আৰু আমি কেইবাদিনো আমি বিচৰাৰ পিছত অৱশেষত আমি তাৰ ভিজুৱেল কালেক্ট কৰিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ হাতত ফটো, ষ্টিল ফটো আৰু ভিডিঅ' আমাৰ হাতত জমা হৈছে। আৰু এইটো সকলোকে জনাবলৈ পাই অতি সুখী যে এই অঞ্চলত চান্দুবি বনাঞ্চলত আৰু বহুতো জীৱ জন্তু আছে, বহুতো এনেকুৱা অৰ্কিড আছে, বিভিন্ন ধৰণৰ গছ গছনি আছে, যিবিলাক সংৰক্ষণ কৰা অতি জৰুৰী হৈ পৰিছে। আৰু হয়তো বহুতে নাজানে যে গিবনৰ সংখ্যা যোৱা 30 বছৰত WWFৰ এষ্টিমেট মতে প্ৰায় 90%, 90% কমি গৈছে যোৱা 30 বছৰত। গতিকে যদি আমি এতিয়া যিখিনি বাকী আছে সেইখিনি যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ, চৰকাৰৰ ফালৰ পৰা যদি জৰুৰী পদক্ষেপ লোৱা নহয়, তেতিয়াহ'লে এইকেইটাও আমি হেৰুৱাম। আমাৰ যিবিলাক পূৰ্বপুৰুষ বন মানুহ বুলি কওঁ আমি, সেইকেইটাও আমি এই অঞ্চলৰ পৰা আমি হেৰুৱাই পেলাম। আমি ইয়াত আমাৰ বিভিন্ন সদস্যসকল বিভিন্ন সময়ত ইয়াত ছাৰ্ভে কৰিছে, গতিকে 3টামান পৰিয়াল থকা বুলি আমি অনুমান কৰিছোঁ ইয়াতে। সংখ্যাটো একজেক্ট ক'বলৈ অলপ দিগদাৰ হয়, কাৰণ 3টা বা 4টা তেনেকুৱা ধৰণৰ পৰিয়াল থাকে, এটা পৰিয়াল হিচাপত তেওঁলোকে থাকে। পৰিয়াল আমাৰ যেনেকৈ মানুহৰ থাকে, হাজবেণ্ড ৱাইফ থাকে, তেওঁলোকৰ হাজবেণ্ড ৱাইফ থাকে আৰু বাচ্ছা থাকে, লগত পোৱালি থাকে। গতিকে 3টা বা 4টা তেনেকুৱা হয়তো হ'ব এটা পৰিয়ালত, তেনেকুৱা হয়তো 3-4টা পৰিয়াল ইয়াতে আছে, আমি তেনেধৰণে অনুমান কৰিছোঁ। অৱশ্যে আমি ফটো মাত্ৰ এটাৰহে পাইছোঁ, কিয়নো ঘন জংঘলত এইটো মূলতে আমাৰ বন বিভাগৰ দায়িত্ব থাকিব। যদিহে আমাৰ যোৰহাটত যেনেধৰণে আছে গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ফলঙাপাৰত, ঠিক তেনেধৰণে ইয়াতো যদি এটা ঘোষণা কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় এইকেইটা আমি সংৰক্ষণ কৰিব পাৰিম। আৰু নহ'লে এইকেইটা আমি চিৰদিনৰ কাৰণে হেৰুৱাই পেলাম, কাৰণ ইতিমধ্যে গোৱালপাৰা জিলাত নোহোৱা হৈ গৈছে। যদিও তাত বিভিন্ন ঠাইত আগতে আছিল, কেইবা ঠাইতো আমি সন্ধান কৰিছোঁ যোৱা বছৰৰ পৰা, 18 চনৰ পৰা আমি আচলতে বিচাৰি আছিলোঁ। এই ক্ষেত্ৰত বন বিভাগৰ এগৰাকী বিষয়া ব্ৰহ্মানন্দ পাটিল, তেখেতৰ নাম ল'ব লাগিব। তেখেতে প্ৰথম আমাক কৈছিলে কথাটো যে এইটো অঞ্চলত ক'ৰবাত আছে নেকি হুলক গিবন, যদি আছে কিবা এটা কৰিব লাগিব সংৰক্ষণৰ কাৰণে, কিয়নো এইটো নোহোৱা হৈ গৈ আছে।